প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক জনতাৰ চকুলৈ। লৈ আহিছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, শীঘ্ৰে মুকলি কৰা হ'ব ৰাজ্যত বসুন্ধৰা 3.0। সহজতে সমাধান কৰিব পাৰিব মাটি বাৰীৰ জটিল কাম কাজৰ সমস্যা। কাৰ্বি আংলঙৰ কান্তিলাংচুত জলপ্ৰপাতত অঘটন, গা ধুবলৈ গৈ লংকাৰ আকাশশীল নামৰ এজন কলেজীয়া ছাত্ৰৰ মৃত্যু। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জনালে অনুমোদন। উত্তৰ প্ৰদেশৰ বিজেপিৰ উপ মুখ্যমন্ত্ৰীৰ আজব কাণ্ড, ৰাজহুৱা সমদলত উৰুৱালে ওলোটাকৈ তিৰংগা পতাকা। নগাঁৱৰ জুৰিয়াত দেখা গ'ল এটা ব্যতিক্ৰমী দৃশ্য। এটা চোৰক বিৰিয়ানী খুৱাই মালা পিন্ধাই সম্বৰ্ধনা জনালে গাঁওবাসীয়ে। গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এটা গছত। আহতসকলক GMCHলৈ প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত উদ্বোধন কৰে যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতু। ৰাজ্যত 3টা চৰকাৰী বন্ধৰ দিনৰ সাল সলনি কৰিলে ৰাজ্য চৰকাৰে। শংকৰদেৱৰ তিথিৰ বন্ধ 18 ছেপ্টেম্বৰৰ পৰিৱৰ্তে হ'ব 16 ছেপ্টেম্বৰত। গুৰুজনাৰ জন্মজয়ন্তীৰ বন্ধ 25 ছেপ্টেম্বৰৰ পৰিৱৰ্তে হ'ব 24 ছেপ্টেম্বৰত। কৰম পূজাৰ বন্ধ 27 ছেপ্টেম্বৰৰ পৰিৱৰ্তে হ'ব 25 ছেপ্টেম্বৰত। অৰুণাচলৰ ঠিকাদাৰে আবদ্ধ কৰি ৰাখিলে অসমৰ 10জন শ্ৰমিকক। আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ SP আনন্দ মিশ্ৰক আহ্বান জনালে শ্ৰমিকসকলে। আজি লংকা বাছ ষ্টেণ্ডত ৰুট ক্লক টাৱাৰৰ আধাৰশিলা স্থাপন কৰে হোজাই সমষ্টিৰ মাননীয় বিধায়ক ৰামকৃষ্ণ ঘোষে। জনতাৰ চকু চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।